সপোনৰ ঘৰ হৈছে আমাৰ অংগনবাড়ী কেন্দ্ৰটি। গতিকে আমি ঘৰখন যেনেকৈ আমি ৰাখোঁ ঠিক তেনেকৈ আমাৰ অংগনবাড়ী কেন্দ্ৰটো আমি ৰাখিব লাগিব। তাৰপিছত অংগনবাড়ী কেন্দ্ৰটো হাইব্ৰিড চেণ্টাৰ হিচাপে ৰাখিব লাগিব, মানে শিহৰণকাৰী চেণ্টাৰ। ECCE আকৌ আছে আমাৰ যে অংগনবাড়ী কেন্দ্ৰটো হাইব্ৰিড চেণ্টাৰ হিচাপে ৰাখিব লাগিব। তাৰপিছত আৰু আমাৰ অংগনবাড়ী কেন্দ্ৰটো এটা আনন্দময় পৰিৱেশৰ কেন্দ্ৰ হ'ব লাগিব আৰু আটকধুনীয়াকৈ সজাই ৰাখিব লাগিব। সেই হিচাপে আটকধুনীয়াকৈ বা অংগনবাড়ী কেন্দ্ৰটো ভালকৈ ৰাখিবলৈ হ'লে অংগনবাড়ী কৰ্মীগৰাকী দক্ষ হ'ব লাগিব, হয়নে নহয়? আমি দক্ষ হ'ব লাগিব আৰু আমি নিজকে পৰিপাটি কৰি ৰাখিব লাগিব। আৰু আমি যদি পৰিপাটিকৈ ৰাখোঁ তেতিয়াহ'লে আমি শিশুসকলক পৰিপাটি কৰি ৰাখিব পাৰিম, হয়নে নহয়? আৰু আমাৰ মাজত মনোভাৱ এনেকুৱা ৰাখিব লাগিব যাতে শিশুসকলে আমাক অনুকৰণ কৰে। আমি যিটো শিক্ষা দিওঁ শিশুসকলে তেনেকুৱাই শিক্ষা লয়, হয়নে নহয়?
6 তাৰিখ। 6 তাৰিখ। 6 তাৰিখ বুলি ক'লে এনেকে দৌৰি আহি আজি 6 তাৰিখ। ইয়াতে ধুনীয়াকে 6 তাৰিখ বুলি লিখিব। ইয়াতে পাৰিব। তাৰপিছত আছে অসমীয়াৰ মাহ। এইটো অসমীয়া মাহৰ কি মাহ? আহিন। হয়নে? আহিন মাহ বুলি আহি দৌৰি দৌৰি আহি ইয়াতে আহিন মাহ বুলি লিখিব। এনেকে ভৰাইব। জানিব লাগিব। তাৰপিছত আছে ইংৰাজীৰ মাহ। এইটো অক্টোবৰ মাহ। অক্টোবৰ মাহ বুলি আহি ইয়াতে লগাই দিব লাগিব। তাৰপিছত আছে আজি কি বাৰ?